নমস্কাৰ। আজি এটা ড্ৰয়িং বনালোঁ এনেই আৰু কোনো ধৰণৰ মেজাৰমেণ্ট নোহোৱাকৈ বনালোঁ। প্ৰথমে মই এনেকৈ গোলকৈ আঁকি লৈছোঁ, চাই লওক এনেকৈও বনাব পাৰে বিনা মেজাৰমেণ্টত। কেনেকৈ আঁকিছোঁ চাব লাষ্টলৈকে। এয়া দেখিছে, কোনো ধৰণৰ মেজাৰমেণ্ট নোহোৱাকৈ খালী বনাইছোঁ এনেই আৰু পেঞ্চিলডাল খালী মই এনেই এটা ৰাফ মাৰি গৈ আছোঁ। কোনো মেজাৰমেণ্ট নাই, একো নাই, খালী এনেই বনাই আছোঁ বাছ। আপোনালোকে চাই লওক। এনেকৈ গৈ গোটেই মই আউটলাইনটো প্ৰথমে বনাই ল'ম, তাৰপিছত মই ছেডিং কৰিম। আপোনালোকে এতিয়া আউটলাইনটো কেনেকৈ বনাইছোঁ চাই ল'ব। এনেকৈ বনালে কিন্তু বেছি সময় নালাগে, বহুত কম সময়ৰ ভিতৰতে হৈ যায় আৰু আঁকিও ভাল লাগে। এনেকৈ মজাই বেলেগ, এনেকৈ আঁকি বহুত ভাল লাগে আৰু বহুত মানে হেৰিটো বুজি পোৱা যায় জল্দি, মানে কেনেকৈ কোনটো হেৰিত কেনেকৈ কি ভাজ আছে, কেনেকৈ কি আপোনাৰ চব গম পোৱা যায় মানে, আৰু ভাল লাগে আঁকি, বহুত ভাল লাগে এনেকৈ। আৰু সময়ো বহুত কম লাগে, কম সময়ৰ ভিতৰতে সম্পূৰ্ণ আঁকিব পাৰি। এইখন মোৰ বনাওঁতে কমচে কম 2 ঘণ্টামান লাগিছে, কিজানি 2 ঘণ্টাতকৈ অলপ কম লাগিছে। বহুত কম সময়ৰ ভিতৰতে হৈ গৈছে। এনেকৈ বনালে সময় বহুত কমেই লাগে। আপোনালোকে এইটো চেষ্টা কৰিব। প্ৰায় হৈছেই আৰু আউটলাইনটো অলপমান বাকী আছে, সম্পূৰ্ণ এখন বনাই লওঁ, তাৰ পাছতখিনি আপোনালোকে চাই থাকক। আৰু এইখিনিতে এটা কথা কওঁ, আপোনালোকৰ মাজলৈ মই বহুত জলদি লৈ আহিম এণ্ডলিমিছ মেথড বুলি কয়, যিহেতু মই শিকি আছিলোঁ, সেইটো আপোনালোকক এদিন দেখাম বুলি কৈছিলোঁ। আৰু বহুত জলদি আহিম আপোনালোকৰ মাজলৈ, মই লাইভ আহিম। আৰু কেনেকৈ এইটো প্ৰচেছটোত কেনেকৈ ড্ৰয়িং কৰিবলৈ লাগে আৰু কৰে, সেই প্ৰচেছটোৰ বিষয়ে আপোনালোকে গম পাব। গতিকে বহুত সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ লাইভ। আউটলাইন অলৰেডি কমপ্লিট হৈ গ'ল। এতিয়া মোৰ ছেডিঙৰ কাম বাকী আছে। কেনেকৈ কৰোঁ চাই যাব ছেডিং, তেতিয়াহে বুজিব পাৰিব। লাষ্টলৈকে চাওক আপোনালোকে, স্কিপ নকৰাকৈ, তেতিয়া বুজিব পাৰিব। ছেডিং বুলিনো কি ক'ম, ইমান খাছ ছেডিং নহয়। খালি মই ৰাফ ইউজ কৰিছোঁ, ব্ৰাছটো বিলকুলেই ইউজ কৰা নাই। কাৰণ এইখন তেনেকুৱা ধৰণৰ কোনো মানে স্পেচিয়েলি হিচাপে নহয়, কোনো মই কৈছোঁৱেই, কোনো ৰাফ মাৰিহে গৈছোঁ খালি, ইমান তেনেকুৱা ছেডিং নহয়। আপোনালোকে ব্ৰাছ ইউজ কৰিব পাৰে, কিন্তু মই কৰা নাই, কাঠ পেঞ্চিলে খালি ওপৰে এনেই মাৰি গৈছোঁ। তেনেকেই হৈ গৈছে মোৰ। আপোনালোকে মাৰিব পাৰে ব্ৰাছ। চাই লওক আৰু কেনেকৈ বনাইছোঁ শেষলৈকে চাওক।
ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যিখিনি কৰিব লাগে চব কৰি দিব, তেতিয়াহে মোৰ ভাল লাগে আৰু মানে নকৰাকৈ নাথাকিব। দেখাইছোঁ মই আপোনালোকক, সেইখনো মই এনেকৈয়ে বনাইছিলোঁ, খালি ৰাফ মাৰি এনেই খালি বনাই মাৰি গৈছিলোঁ পেঞ্চিল, আৰু দেখিলে আপোনালোকে চিনি পাই যাব। সেইখন চাওক, এইখন কেনেকুৱা হৈছে। এইটো আপোনাৰ আলু অৰ্জুন। এই ইমানটোত নহ'ল, ফেচটো নাহিলে ইমান মানে মই হেৰি কৰি নাথাকিলোঁ আৰু ফেচটোৰ কাৰণে, খালি এটা মানে চাইছিলোঁ, ট্ৰাই কৰি হৈ গৈছে। গতিকে সেইখন দেখালোঁ আপোনালোকক, চাওক কেনেকুৱা হৈছে ফটোটো। কাৰণ পেপাৰটো ইমান বেয়া মানে কি ক'ম, একদম নৰ্মেল পেপাৰ, একদম পাতলা। একবাৰ আঁকিলে আৰু মানে আৰু নেক্সট বাৰ মুচিলে তাতে মানে পেঞ্চিলৰ দাগটো